কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই পৰম ভগৱান। মহৰ্ষি কৃষ্ণদ্বৈপায়ন বেদব্যাসে তেওঁৰ কৃষ্ণস্তুতিত এইদৰে লিখিছে: শৈৱসকলে যাক শিৱ হিচাপে আৰাধনা কৰে, বেদান্তবাদীসকলে যাক ব্ৰহ্ম হিচাপে উপাসনা কৰে, সেই ত্ৰৈলোক্যনাথ হৰিয়ে আমাৰ সকলো মনোবাঞ্ছা পূৰণ কৰে। সনাতন ধৰ্ম গঢ় লৈ উঠিছে মানুহৰ আধ্যাত্মিক মনোভাৱৰ পৰা। ভাৰতৰ বৈচিত্ৰ্যময় আধ্যাত্মিকতাৰ পৰিসৰ অসীম। সমগ্ৰ ত্ৰিভুৱনৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণ কেৱল ৰাধাৰেই প্ৰিয় নাছিল, বৰঞ্চ বৃন্দাবনৰ সকলো গোপ গোপিনীৰ প্ৰাণৰো প্ৰাণ আছিল। সেই মহান পূৰ্ণপুৰুষ ভগৱান শ্ৰীকৃষ্ণক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ দাক্ষিণাত্যৰ ভাৰত নাট্যম নৃত্যশৈলীৰ আধাৰৰ এটি কৃষ্ণ বন্দনাৰে।